এটা কাম কৰো নেকি তোমালোকক পইচা নিদিও বেলেগ কিবা দিও বেলেগ কি দিব ৰবাচোন দেই তোমালোকৰ অনুষ্ঠানটো পিছত জানো খানা চানা নাখাবা খানা বস্তু দিও এটা কাম কৰা 10 কিলো আলু লিখা 10 কিলো আলুৱে কি হ'ব আৰু বেলেগ বস্তু দিমতো এটা কাম কৰা লগত তুমি লিখা পিয়াজ 5 কেজি আলু 10 কেজি পিয়াজ 5 কেজি আৰু চাউল লিখা চাউল নালাগে চৰকাৰে দিয়া ফ্ৰী চাউল আছে হয় নেকি এতে নিমখ লিখা 5 পেকেট 5 পেকেট নিমখ নালাগে 2 পেকেট হলে হ'ব 2 পেকেট হলে হ'ব হ'ব আৰু মিঠাতেল কিমান দিম 3 লিটাৰ 3 লিটাৰ লিখা মিঠাতেল 3 লিটাৰ আৰু তুমি বৰলা মাংস 10 কিলো লিখা মাংস 10 কিলো হ'বনে খুশ এতে ঠিক আছে মই যাওঁ লিষ্টখন লৈ যাও এই লিষ্টখন মোৰ মনতে আছে তোমালোকে এটা কাম কৰিবা এই লিষ্টখন ফটো ষ্টেট কৰি সবে কপি কপি ৰাখি দিবা वाह क्या एक्टिंग कर रहा है হ'ব নহ'লে এতিয়া যাওঁ ঐ এই দাদাজনে বাৰু আমাক টেবলেট দিলে নাই